প্ৰাৰ্থীৰ যে চূড়ান্ত তালিকা এইটো আমি ঘোষণা কৰিবলৈ ওলাইছো। আমি প্ৰথমতে বহুত আনন্দিত, যেহেতু আমি কোকৰাঝাৰ চিভিল ডিষ্ট্ৰিক্টৰ বাসিন্দা হয়। আমি বহুত অনুৰোধ, বহুত মানে পাৰ্টিৰ পৰা ৰিকুৱেষ্ট আৰু পাব্লিকৰ ডিমাণ্ডৰ ওপৰত বেছ কৰি পেলাই প্ৰত্যেক কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আমাৰ ভোটাৰ ৰাইজে বিচাৰিছিল যে আমাৰ শান্তিৰ নায়ক, বিটিআৰৰ প্ৰধান, UPPLৰ সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিকোনো এটা সমষ্টিৰ পৰা তেখেতে নিৰ্বাচন খেলিব লাগে বুলি আমাৰ এটা অনুৰোধ আছিলে। কোকৰাঝাৰ চিভিল ডিষ্ট্ৰিক্ট হিচাপে আমাৰ তিনিটা পাৰ্টি ডিষ্ট্ৰিক্ট আছে, কোকৰাঝাৰ পাৰ্টি ডিষ্ট্ৰিক্ট, গোসাইগাঁও পাৰ্টি ডিষ্ট্ৰিক্ট আৰু পৰ্বতজৰা পাৰ্টি ডিষ্ট্ৰিক্ট। এই তিনিটা পাৰ্টি ডিষ্ট্ৰিক্টৰ পৰাই ৰিকুৱেষ্ট আছিলে। তেখেতে বহুত মানে কনচিডাৰেশ্যনৰ পিছত আমাৰ দলীয় কৰ্মীসকলৰ অনুৰোধ, আমাৰ দলীয় নেতাসকলৰ অনুৰোধৰ সন্মান জনাই পেলাই আমাৰে একদম দাঁতি খাকৰীয়া সমষ্টি, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান দতমা সমষ্টিৰ ৮ নং দতমা সমষ্টিৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই এইবাৰ নিৰ্বাচন খেলিব। তেখেতক আমি ধন্যবাদ দিছো। আমাৰ অনুৰোধটো মানি পেলাই, আমাৰ ৰিকুৱেষ্টটো ৰক্ষা কৰি তেখেতে দতমা সমষ্টিৰ পৰা খেলিবলৈ সাজু হৈছে। আৰু আপোনালোকক কৈ বহুত ভাল লাগিছে যে এইবাৰ সঁচা সঁচিকেই খেলটো জমিব, খেলা হ'ব। এইবাৰ বহুত ভাল খেলা হ'ব। আগৰ পৰাই কৈ আহিছিলো, বহুত আগৰ পৰাই আমি আপোনালোকক জনাই আছিলো, আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক হেৰুৱাবলৈ, দেৱৰগাঁও সমষ্টিক তেখেতক হেৰুৱাবলৈ আমাৰ দলৰ জ্যেষ্ঠ নেতা আৰু বহুত অভিজ্ঞ ৰাজনীতিবিদ শ্ৰীযুত খাম্পা বৰগোহাঞিক আমি দেৱৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থী দিছো আজি। তো এইবাৰ হাগ্ৰামা মহিলাৰীৰ হাৰাটো খাটাং হৈ গ'ল। দেৱৰগাঁও সমষ্টিত তেখেতক আমি হেৰুৱাই যে অশান্তি, হিংসাৰ দাবানল, গণ্ডগোল, মাৰামাৰি, AK-47ৰ ৰাজনীতি, বোমা বাৰুদৰ ৰাজনীতি, জাতি জনগোষ্ঠীৰ মাজত যে দাঙাবাজি আছিল, সকলো শেষ কৰি পেলাই চিৰদিনৰ কাৰণে হাগ্ৰামা মহিলাৰীক বিদায় দি বড়োলেণ্ড অঞ্চলত চিৰযুগমীয়া শান্তি স্থাপন কৰিবলৈ আজি আমি এই সিদ্ধান্তটো লৈছো। খাম্পা বৰগোহাঞিক আমি দেৱৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো। চুবাইজাত 17 নং চুবাইজাত বিজনী সাব ডিভিজনৰ আণ্ডাৰত আমি শ্ৰীযুত পনীন বড়ো ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছো। 35 নং মুদৈবাৰী সমষ্টিৰ পৰা আমি শ্ৰীযুত ৰমেশ হাজৰিকা ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছো। 36 নং হৰিচিঙা সমষ্টিৰ পৰা আমাৰ চিটিং MCLA শ্ৰীযুত সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো। আৰু 39 নং ফাঁচনৈ চেৰপাঙৰ পৰা ৰামকৰণ গড় ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো। প্ৰথমৰ পৰা মই